1 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব ইয়াত দিছে তলৰ চাৰিটা অপচন দিছে এ বি চি ডি কোনটো সমানুপাত অৰ্থাৎ অনুপাত কেইটা সমান হ'ব লাগিব এতিয়া চোৱা আমি এটো কৰি চাওঁ এটো কি আছে 12 21 and 32 56 এতিয়া চোৱা ইয়াক কি কৰিবা p বাই q আকাৰত লিখি লবা p বাই q আকাৰত 12 টো ওপৰত দিবা 21 টো তলত কটাকটি কৰিবা 3 4 গুণ কিমান হ'ব 12 হ'ব 3 7 গুণ 21 কিমান ওলাব 4 বাই 7 ইটো কৰি চোৱা 32 p by q লিখি লবা p by q আকাৰত পাতিবা 32 একে এটো নিচিনা একে 32 56 কেহে যাব 8 4 32 8 into 4 32 8 into 7 কিমান হ'ব 56 অৰ্থাৎ 4 by 7 এই প্ৰথম অনুপাতটোৰ লগত দ্বিতীয় অনুপাত মিলিলে নে এটোৰ লগত এটো অনুপাত দুইটা মিলি আছে গতিকে আমি উত্তৰটো প্ৰথমে কৰোতে পাই গলো এতে পাই গলো এটো কি হয় শুদ্ধ উত্তৰ গম পালো যে অনুপাত কেটা হদিছে তলৰ কোনটো অনুপাত সমানুপাত হয় ইয়াৰ এই অনুপাতৰ লগত এই অনুপাতটো মিলিছে নে মিলিছে গতিকে কি হ'ব প্ৰথম এটোৱে মানে এ অপচনটোৱে শুদ্ধ হ'ব বাকি কেটা নকৰিলে হ'ব বাকি কেটা তোমালোকে যদি কৰি চাব বিচৰা একেটা পদ্ধতিৰে এইটো নিয়মতে কৰিবা প্ৰথমে p বাই q লিখিবা তাৰ পাছত কটাকটি কৰিবা যিটো উত্তৰ ওলায় ইটো p বাই q আকাৰত লিখি কটাকটি কৰি যদি এইটো উত্তৰ লগত এইটো মিলে এইটো অনুপাতৰ লগত যদি এইটো অনুপাত মিলে তেতিয়া হেতু কি গম পাবা সমানুপাতত আছে যদি নিমিলে সমানুপাতত নাই ঠিক আছে এটো বুজি পালা বুলি ভাবিলো নেক্সট প্ৰশ্নলৈ যাওঁ 2 নম্বৰ প্ৰশ্ন চোৱা তলৰ কোনবোৰ ক্ৰমে সমানুপাত থাকিব ইয়াত তিনটা অপচন দিয়া আছে এ বি সি ইয়াত চোৱা এই প্ৰশ্নটো উত্তৰ কৰাৰ আগতে তোমালোকে এই কথাখিনি মন দিবা যদি এ বি সি ডি ধৰি লোৱা এটো এ এটো বি এটো সি এটো ডি এনেকুৱা আকাৰত থাকে এ বি সি ডি সমানুপাত থাকে মানে এ বি সি ডি যদি সিৰিয়েল কে থাকে ক্ৰম অনুসৰি থাকে তেতিয়া কি হ'ব চোৱা প্ৰান্ত দুটা পূৰণফল ইকুৱেল টু মধ্য দুটা পূৰণফল অৰ্থাৎ চোৱা প্ৰান্ত কোন দুটা হয় এ আৰু ডি পূৰণফল সমান কিমান হ'ব এই মাজৰ দুটা বি আৰু সি পূৰণফল অৰ্থাৎ প্ৰথমটোৱে শেষৰটো পূৰণ কৰিব লাগিব আৰু মাজৰ দুটা পূৰণ কৰিব লাগিব এতিয়া চোৱা এটো আৰহিতে আমি এই কেটা সমাধান কৰিম শুদ্ধ উত্তৰটো উলিয়াম চোৱা সলিউশন এটো কৰি চাও 2 6 6 8 আছে এতিয়া চোৱা প্ৰান্ত দুটা পূৰণফল প্ৰথমটো আৰু শেষৰটো লবা 2 into 8 ইকুৱেল মধ্য দুটা পূৰণফল মাজৰ দুটা লবা 6 আৰু 6 আছে 6 into 6 গতিকে কিমান ওলাব চোৱা 2 8 গুণ কিমান হ'ব 2 into 8 16 6 into 6 36 এতিয়া চোৱা এই 16 আৰু 36 দুইটা মিলিছে যে নাই মিলা এটো সৰু এটো ডাঙৰ গতিকে কি হ'ব এটো সমানুপাত নহয় এটো সমানুপাতত নাই এটো শুদ্ধ নহয় আমি এটা বি টো কৰি চাম চোৱা এটো লিখি লবা তোমালোকে বি টো চোৱা বি টো হে একেটা আৰহিতে কৰিবা বি টো আছে 10 20 30 আৰু কিমান আছে 60 এতিয়া চোৱা প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিবা 10 into 60 ইকুৱেল মাজৰ দুটা কৰিবা মধ্য দুটা পূৰণফল কৈছে নহয় মাজৰ দুটা কৰিবা 20 into 30 10 60 লগত যদি ইনটু কৰা কিমান হ'ব 600 ইকুৱেল 20 into 30 কৰিলে কিমান হ'ব 600 হ'ব এতিয়া চোৱা প্ৰান্ত দুটা এটা সো সমানুপাত অনুপাত কেটা সমান আছে না এটো চোৱা আমি বি টোত পালো প্ৰথম এ টোত শুদ্ধ নাপালো গতিকে বি টোত চোৱা বি টোত পালো কি 600 দুইটা মিলি আছে অনুপাত কেটা মিলি আছে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব
B2 হ'ব অনুপাত কেইটা মিলি থকাটো এটো শুদ্ধ উত্তৰ হ'ব বুজি পাইছা বেছি টান নহয় এইখিনি বুজি পালা নহয় ঠিক আছে বুজি পাইছা বুলি ধৰিছো নেক্সট কোৱেশ্চনটো চাম সোৱা 3 নম্বৰ প্ৰশ্ন সোৱা 272 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব প্ৰশ্নটো বুজি লোৱা আমাক কি কৈছে 272 ক যদি বৰ্গ কৰা হয় বৰ্গ কৰাৰ পাছত যিটো সংখ্যা ওলাব ধৰি লোৱা 1000 ধৰি লোৱা এই এককৰ ঘৰত এটো কি হয় একক এটো দহক শতক আৰু এটো হাজাৰ এই এককৰ ঘৰত কি ওলাব কৈছে এককৰ ঘৰত 4 ওলাবনে 5 ওলাবনে 7 ওলাবনে 8 ওলাব সুধিছে এতিয়া আমি অংকটো কৰিম সোৱা যদি 272 টো কেনেকৈ পাতি কৰো তেতিয়া কি হ'ব বেছি দীঘলীয়া হ'ব আমি ছুটি পদ্ধতিত কৰিম কেনেকৈ কৰিম সোৱা 272 ৰ এককৰ ঘৰত থকা 2 টো লবা অৰ্থাৎ 2 টো লবা 2 টো স্কয়াৰ কৰিবা বৰ্গ 2 * 2 কিমান হ'ব 4 হ'ব গতিকে শুদ্ধ উত্তৰ কি ওলালে 4 ওলালে কোড আছে এ টোত মিলিছে এটো শুদ্ধ উত্তৰ পাৰিবা একেবাৰে ইজি তোমালোকে গুটে 272 টো বৰ্গ কৰিব নালাগে একেবাৰে হেখৰ অৰ্থাৎ প্ৰথম যেটো সংখ্যা থাকিব এককৰ ঘৰত থাকিব এককৰ ঘৰত সংখ্যা থাকিব হে এককৰ ঘৰৰ সংখ্যাটো বৰ্গ কৰিলে উত্তৰ ওলাব এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কৈছে চাৰিটা অপচন দিছে এ বি সি ডি চাৰিটা দিছে এই প্ৰশ্নটো সমাধান কৰিবলৈ যাওঁতে তোমালোকে এই কথাখিনি মন কৰিবা কি লিখা আছে চোৱা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয় চোৱা আমি জানো যে অযুগ্ম সংখ্যা কি 3 5 7 9 এবিলাক কি হয় অযুগ্ম সংখ্যা হয় এটা অযুগ্ম সংখ্যা লোৱা 3 টোৱে ললো 3 টো বৰ্গ কৰিলে কি হ'ব চোৱা 3 * 3 কিমান হ'ব 9 হ'ব এটো কি আছিল অযুগ্ম সংখ্যা আৰু এটো হৈছে অযুগ্ম সংখ্যা চোৱা অযুগ্ম সংখ্যা যদি বৰ্গ কৰা হয় তেতিয়া কি হ'ব অযুগ্ম সংখ্যা ওলাব 9 টো কি হয় অযুগ্ম এতিয়া চোৱা নেক্সট চোৱা যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা কোনবিলাক 2 4 6 7 7 নহয় 8 এইবিলাক সংখ্যা আছে যুগ্ম সংখ্যা এতিয়া চোৱা আমি যুগ্ম সংখ্যা এটা লওঁ 2 এ ললো 2 টো যদি বৰ্গ কৰা হয় 2 * 2 কিমান হ'ব 4 হ'ব গতিকে এটো যুগ্ম না যুগ্ম যুগ্ম সংখ্যা এতিয়া এটো মতে মিলিছে নে অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা যদি বৰ্গ কৰা হয় সদায় কি হ'ব অযুগ্ম সংখ্যা হ'ব আৰু যুগ্ম সংখ্যা যদি বৰ্গ কৰা হয় সদায় কি হ'ব যুগ্ম সংখ্যা হ'ব যুগ্ম সংখ্যা বৰ্গ কৰিলে যুগ্ম সংখ্যা ওলাব ঠিক আছে ইয়ালৈকে বুজি পাইছা এতিয়া আমি সমাধান কৰিম চোৱা প্ৰশ্নটো সমাধান চোৱা সলিউশন এটো কৰি চাও এতিয়া চোৱা বৰ্গ কৰিবলৈ যাওঁতে গুটে সংখ্যাটো যদি লোৱা তেতিয়া বেছি কি হ'ব ডাঙৰ হ'ব দীঘলীয়া হ'ব আমি কি কৰিম এককৰ ঘৰৰ সংখ্যাটো লম এটো এককৰ ঘৰত কি আছে 6 আছে 256 লিখি লবা এককৰ ঘৰত কি আছে 6 আছে অকল 6 টো লবা 6 বৰ্গ কৰিবা 6 * 6 কিমান পালো 36 এটো যুগ্ম না অযুগ্ম যুগ্ম হয় গতিকে প্ৰশ্নটো শুদ্ধ উত্তৰ হয় যে নহয় অযুগ্ম সংখ্যা দিছে আমাক এটো শুদ্ধ নহয় বি টো কৰি চাবা একে আহিতে 169 ইয়াৰ কি কৰিবা অকল এককৰ ঘৰটো লবা 9 লবা 9 বৰ্গ কৰিবা বৰ্গ কৰিলে 9 * 9 কিমান হ'ব 81 হ'ব এটো যুগ্ম না অযুগ্ম অযুগ্ম হল একটো অযুগ্ম হল গতিকে কি হ'ব বি অপচনটো শুদ্ধ আমাক কি দিছিলে অযুগ্ম সংখ্যা দিছিলে গতিকে বি টো শুদ্ধ বাকি কিটা নকৰিলে হ'ব বাকি এটা তোমালোকে কৰি চাব পাৰা এতিয়া চোৱা 5 নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব কৈছে এইকিটা বৰ্গ কৰিবলৈ দিছে বৰ্গ কৰাৰ পাছত যদি আমি বৰ্গ কৰো এককৰ স্থানত তোমালোকে একক দহক উলিয়াব পাৰিবা এটো হৈছে একক দহক অৰ্থাৎ কি দিছে আমাক এককৰ স্থানত 1 হ'ব লাগিব তলৰ কোনটো একক স্থানত 1 থাকিব অৰ্থাৎ এককৰ স্থানত কি থাকিব লাগিব 1 থাকিব লাগিব এটা আমি অংকটো কৰি চাম চোৱা এটো কৰি চাম সলিউশন
এইটো কৰি চাওঁ চোৱা তোমালোকে গোটেই 19টো কৰিবলৈ হ'লে কি হ'ব বেছি ডাঙৰ হ'ব বেছি দীঘলীয়া হ'ব গতিকে একেবাৰে সৰুকৈ ল'বা নাই এইটো কি আছে এককৰ ঘৰৰ সংখ্যাটো ল'বা কি আছে 9 আছে এককৰ ঘৰৰ সংখ্যাটো কি আছে 9 আছে অকল 9 ল'বা 9টো কি কৰিবা বৰ্গ কৰি দিবা 9 × 9 কিমান হ'ব 81 হ'ব গতিকে ইয়াৰ এককৰ স্থানত কি আছে 1 আছে শুদ্ধ উত্তৰ কোনটো হ'ব 91টোৱে হ'ব পাই গ'লো আমি প্ৰথমেই শুদ্ধ উত্তৰটো পাই গ'লো বাকীকেইটা নকৰিলেও হ'ব আৰু বাকীকেইটা যদি তোমালোকে কৰি চাব বিচাৰা কৰি চাব পাৰা আৰু এটা কৰি দিছোঁ চোৱা 18 স্কোৱাৰ চিটো চোৱা চিটো কৰি চাওঁ 18 স্কোৱাৰ কি কৰিবা এককৰ ঘৰৰ 8টো ল'বা বৰ্গ কৰিবা 8 × 8 64 এককৰ স্থানত 1 ওলাইছে নাই ওলোৱা গতিকে এইটো ভুল শুদ্ধ উত্তৰ কোনটো হ'ব এইটোৱে হ'ব 19 স্কোৱাৰ ঠিক আছে এইটো বুজি পালা বুলি ধৰিলোঁ একেবাৰে ইজি চোৱা আমাৰ 6 নম্বৰ প্ৰশ্ন কি সুধিছে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া আমি এইটো কেনেকৈ কৰিম চোৱা একেবাৰে ইজি 18 আৰু 19ৰ সৰু কোনটো হয় 18টো ল'বা আৰু ইয়াৰ লগত 2 এটা পূৰণ কৰিলে হ'ব 2টো পূৰণ কৰি দিবা 2 8 কিমান হ'ব 16 ৰ 6 1 কৰিলে 2 × 2 কলাকে 3 উত্তৰ ওলালে 36 শুদ্ধ উত্তৰ কোনটো হ'ব বি 36 পাৰিবা একেবাৰে ইজি এনেকৈ যদি আহে নহয় তেতিয়া কি কৰিবা সৰুটো ল'বা সৰুটোৰ লগত 2 পূৰণ কৰি দিলে হ'ব পাৰিবা এতিয়া 7 নম্বৰ প্ৰশ্ন চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় সুধিছে ইয়াত 4টা দিছে এ বি চি ডি কোনটো বৰ্গ সংখ্যা নহয় আমি উলিয়াই দিব লাগে চোৱা এইটো সলিউশন কৰাৰ আগে তোমালোকে এই কথাখিনি মন কৰিবা সকলো বৰ্গ সংখ্যাৰ শেষত এককৰ স্থানত 0 1 4 5 6 আৰু 9 এৰে শেষ হয় চোৱা এইটো কি আছে চোৱা 4 4 1 আছে গতিকে এই একটো ইয়াৰ ভিতৰত পৰিছে ইয়াৰ ভিতৰত পৰিলে কি হ'ব বৰ্গ সংখ্যা হ'ব এইটো শুদ্ধ চোৱা বিটো চোৱা 572 আছে বি অপশনটো শুদ্ধ হ'ব কেনেকৈ শুদ্ধ হ'ব চোৱা বিটোৰ এককৰ ঘৰত কি আছে 2 আছে এই 2টো ইয়াত আছে জানো কৰবাত নাই 0 ৰ পৰা 9 লৈকে 2টো আছে জানো নাই গতিকে বৰ্গ সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব 0 1 4 5 6 9 এককৰ ঘৰত এইকেইটা থাকিবই লাগিব এককৰ ঘৰত 572 এককৰ ঘৰত আছে জানো 0 1 4 5 6 9 এইকেইটা আছে জানো নাই গতিকে এইটো কি হয় বৰ্গ সংখ্যা নহয় শুদ্ধ উত্তৰটো কোনটো হ'ব বিটো হ'ব চোৱা 8 নম্বৰ প্ৰশ্নটো কি আছে সুধিছে চোৱা 23 ঘনৰ একক স্থানত কি হ'ব 23 যদি আমি ঘনক কৰিবলৈ যাওঁ বহুত ডাঙৰ হ'ব এতিয়া কি কৰিবা তোমালোকে এই 23 এককৰ সংখ্যাটো ল'বা 3 এককৰ ঘৰত কি আছে 3 আছে এই 3টো কি কৰিবা ঘনক কৰি দিবা 3 × 3 × 3 ইকুৱেল কিমান হ'ব 3 × 3 9 হ'ব 9 × 3 কিমান হ'ব 27 অৰ্থাৎ 3 3 গুণ 9 9 3 গুণ 27 হ'ল 27 অৰ্থাৎ এককৰ ঘৰত কি ওলালে 7 ওলালে শুদ্ধ উত্তৰ কোনটো হ'ব বিটো হ'ব পাৰিবা কৰিবলৈ আকৌ এবাৰ বুজাই দিছোঁ চোৱা 23 ঘনমূল উলিয়াই ল'বা ইয়াৰ চোৱা 23 কি কৰিবা 23টো কৰিলে বেছি ডাঙৰ হ'ব গতিকে ইয়াৰ এককৰ ঘৰটো ল'বা এককৰ সংখ্যাটো ল'বা কি আছে 3 আছে 3টো ঘনমূল কৰিবা 3 × 3 × 3 কিমান ওলালে 27 ওলালে গতিকে এককৰ ঘৰত কি ওলালে 7 ওলালে সেই 7টোৱে হ'ব শুদ্ধ উত্তৰ চোৱা 9 নম্বৰ প্ৰশ্ন কি সুধিছে চোৱা তলৰ কোনটো পূৰ্ণ ঘন এতিয়া চোৱা এইটো কেনেকৈ সলিউশন কৰিম চোৱা কেনেকৈ সমাধান কৰিম চোৱা মই জানো কোনটো ঘন ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ সেইকাৰণে চোৱা মই জনাটো দাই কৰি দিছোঁ চি উত্তৰটো শুদ্ধ আছে দেই চিটো শুদ্ধ হয়
কেনেকৈ পালোঁ চোৱা 3 4 3 7 4 28 7 9 গুণ 63 7 4 গুণ কিমান হ'ব 28 হ'ব 28 ইফালে 2 আৰু 4 6 থাকিলে 63 হ'ল 7 9 গুণ 63 হ'ব আৰু 49ক কিহে যাব 7 7 × 7 কিমান হ'ব 49 হ'ব এতিয়া সব ঘনমূল হ'বলৈ হ'লে কি হ'ব লাগিব গোটেই কেইটা একেই হ'ব লাগিব একেই মিলিছে নে মিলিছে গতিকে ঘনমূল কোনটো হ'ব C2 হ'ব বাকি কেইটা তোমালোকে কৰি চাব পাৰা এটো আহিছে যদি এই তিনিটা একেই মিলে তেতিয়া কি হ'ব ঘনমূল হ'ব মানে পূৰ্ণ ঘন হ'ব যদি নিমিলে তেতিয়া পূৰ্ণ ঘন নহয় এতিয়া শুদ্ধ উত্তৰ কোনটো হ'ব C2 হ'ব